Missing rakam apa yang kumpas dong, muluk ke Asam modis missing ke deko muluk ke uitpunga dong, muluk ke muluk jihetu পৰম্পৰাগত muluk নীতি নিয়ম বিশ্বাস কৰোঁ muluk গতিকে muluk নীতি নিয়ম পালন কৰি লাগি muluk ke উপৰি পুৰুষৰ শিলং muluk চাই দৰনো কাকে ঘৰত আছো নক হুমছ কইয়ে মিদন আৰু কাপিল পাতি দন কাকে হেমুন মূল জন্মৰিষ্ট বুলি অনিৰ্দিষ্ট বুলি কোৱা হয় আৰু নীলিমগতি আদি 14 বছৰ বৰি দিলে অৱশ্যে মোলোকে 5 বছৰ পিছতো কৰিব পাৰে 10 বছৰ পিছতো কৰিব পাৰে কিয় নোৱাৰে শিলৰ আৰু শক্তি অনুসাৰে শিলৰ জন্মৰিষ্ট নামেৰে জন্ম কিজানি অনি ৰাহু খেতু কিবা ৰিষ্ট লাগি আছিলে যে এইবিলাকৰ পৰা পৰিত্ৰাণ পাম বুলি পেলাই মোলোক আগে লগাতে মলেন নাম নিয়ম মতে ছিল আৰু 7জন ভকতক আনি পেলাই ছিল মোলো চাইতে চাৰি কৰা এটা বান্ধি পেলাই চিনে মানে অনিৰাজাৰ নামতে দি পেলাইছে কৰ্মখন মধু বনা লগতে মোলোকে কাপি আনে মোলোক কাৰি মাৰি তেওঁলোকে অলপ হেৰি কি আছিলে পূৰ্বপুৰুষৰ পৰা নকৰাতে নিৰ্দিষ্ট নকৰা ডাঙৰীয়া আইন আৰু পূৰ্বপুৰুষ নৃত্যসকলক সকলো জোপা চবে লাগি যাওঁ অতক লগাৰ পৰা মোলো আকৌ এক্সট্ৰাকৈ সাধুগুৰু লৈ পেলাই ছিল নামে গুণে মানে আগে নাম নাব মনে গুণে ওলাইছিল নামে গুণে আঠটাই অংশীন ডাঙৰীয়া কি কয় আই ভগৱতী জগত জননীমা বহুখিনি পাচল আছে কৰ্মচন মধুবন যাতে আৰু মকে নাতিৰে জন্মটো কিয় ৰিষ্ট লাগি আহিছিলে ৰাহু খেতু কিবা অনি ৰিষ্ট লাগি আহিছিলে এইবিলাকৰ পৰা যেন যাতে ঘৰাগত হ'ব লাগে বুলি পেলাই কৰ্মটো কৰিছোঁ আৰু থেংক ইউ বহুত ধন্যবাদ ন আগতে কৈছিলে কৰ্ম কৰি দিওঁ ন অসমলৈ এনেকুৱা চাং চেম্পল লোকমাৰো একচুৱেলি মোলোকে পূৰ্বপুৰুষৰ পৰা এনেকুৱা মোলোকে কৰ্মগীতাং নাই এই কৰ্মটো হৈছে মোলোকে জন্মষ্টংগতিত এই আৰু জন্মষ্টংগতি যে শ্বিলঙৰ লঙচ ছিল শনিবাৰ লঙচ এৰে আগে গেৰকমৰো মোলোকে 7জন ভকত দুলুম মানুহ বকুলচু জন্মৰিষ্ট 7জন ভকত মোলোক যিটো পূৰ্বপুৰুষৰ পৰা মোলোক তাপৈ আৰু দিন লক্ষ্য মোলো এনেকৈ মঙলো এনেকৈ ৰিষ্টংটো মোৰ দিনাকে গেৰিমলো এগাৰক বাংদিয়ালে 7জন ভকতক যদি চাৰিটা দাণ্ডি পিন্ধি যদি ভকতক সুস্থ কৰিব পাৰোঁ তেনেকৈ এটা মনোভাৱেৰে শ্বিলঙৰ বকুলচু কৰিছে ভকতী শ্ৰেণীলো অসমীয়া কৰিছোঁ এনেকৈ মঙলো আইএম নামৰ ছিল বকুলচু ছিল মোক আউট অফ অনিৰ যাতে অনিৰে যাতে ঘাৰ পৰা যাতে আঁতৰি যায় বৰ বিৰি কৰি গুচি যায় বৰ্তমান মতে জেগালৈ গোপাই নাছিল কি ভাই দপাদন দপা মা sebelumnya be ada empat dong ayo bro mah ayo doli yang gitu kan